আমি কেইজনী সন্ধিয়া পৰত অলপ ওলাই আহিছোঁ। হেল্ল' ফ্ৰেণ্ড, ৱেলকাম টু মাই চেনেল সুনিতা ব্লগছ 1। আজি আমি ফুৰিবলৈ গৈ আছোঁ। বলকচোন ক'ত গৈছোঁ চাওঁ। আমি এতিয়া আহি ব্ৰিজৰ ওপৰ পালোঁ। আমি আজি চান্দমাৰি আহিছোঁ দিৱালী লগত। দিৱালীয়ে আমাক ফুৰাবলৈ আনিছে। আমি ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। এখন কমাৰ্চ কলেজ পাইছোঁ আমি এতিয়া। কোনফালে ল' কলেজ দিৱালী? এইফালে ল' কলেজ। দিৱালীয়ে আমাক দেখুৱাই গৈ আছে আৰু আমি দিৱালীৰ পাছে পাছে গৈ আছোঁ এতিয়া। সন্ধিয়াবোৰত চবেই ইয়াতে বহি বতাহ লয়। এতিয়া আমি ব্ৰিজৰ পৰা তলত গৈ আছোঁ। এইটো চান্দমাৰি তিনিআলি। ইয়াত পালোহি এতিয়া ব্ৰিজৰ তল পালোঁ। অ'কে। ক'ৰ পৰা নামিলোঁ। এতিয়া আন্ধাৰ হৈ আহিছে। আমি চবে ৰুমলৈ গৈ আছোঁ। এতিয়া ভাল লাগিলে নে ফুৰি? মজা লাগিছে, মজা একদম। দীপালীয়ে আমাৰ বহুত ফুৰালে আজি। চান্দমাৰি ব্ৰিজত উঠাই। আমি এতিয়া খুৰীৰ দোকান আহি পালোঁ আৰু ইয়াতে চাহ খাই যাম বুলিকৈ অলপ ৰখিলোঁ। আজি আমি খাই যাওঁ আপোনাৰ ইয়াৰ। আমালৈ গৰম গৰম চিঙৰা বনাই আছে। চবেই গৰম চিঙৰাৰ লগত চাহ খোৱাতে ব্যস্ত। আনটো দোকানৰ বোলে চিঙৰা খাবলৈ ভাল, সেইকাৰণে আমাক লৈ আহিছে। বিনিতা, এইফালে ঘূৰি দিয়া। আমি এতিয়া ঘূৰি আহিলোঁ। আমি আহি ৰুম পাই গ'লোঁ হোষ্টেল। বাই বাই।